ঋণৰ বাবে বেংকত গৈ এতিয়া হাবাথুৰি খোৱাৰ প্ৰয়োজন নাই। ঘৰতে বহি অতি সহজতে লাভ কৰিব পাৰিব চৰকাৰৰ ঋণ। কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি জনসমৰ্থ। এই জনসমৰ্থৰ দ্বাৰা ব্যৱসায়ীসকলক খেতিয়কসকলক উচ্চ শিক্ষাৰ কাৰণে দি আছে আৰু এই ঋণৰ কাৰণে আপুনি উপযোগী হয়নে নহয় তাৰ বিষয়ে মই আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ। চ' ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব, যিহেতু মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাম। চ' আমি যিকোনো ব্ৰাউজাৰ এটাত যাব লাগিব আৰু মই কম ব্ৰাউজাৰত গ'লো আৰু ইয়াতে চাৰ্চ কৰিব লাগিব জনসমৰ্থ। ঠিক আছে, এইটো দেখিছে ন, ইয়াতে ক্লিক কৰি দিলো জনসমৰ্থ নেশ্যনেল পৰ্টেল। ঠিক আছে, ইয়াতে ক্লিক কৰি দিলো। ইয়াতে লিখা আছে কাইণ্ড এটেনশ্যন ফৰ এপ্লিকেণ্টছ। জনসমৰ্থ পৰ্টেল ডাজ নট আস্ক ফৰ পেমেণ্ট অফ এনি কাইণ্ড ফৰ ইটছ এপ্লিকেণ্টছ। ইয়াতে এপ্লাই কৰিলে বা এইটো ফিল আপ কৰিলে কোনো ধৰণৰ পইচা পাতি নালাগে বুলি তেওঁলোকে স্পষ্ট ইয়াতে লিখি দিছে। ঠিক আছে, আপোনালোকে এইটো কেনচেল কৰি দিব ইয়াতে। আৰু ওপৰত যে ৰাইট চাইডে থ্ৰী ডট আছে ইয়াতে গৈ কিনে আপোনালোকে ডেস্কটপ চাইড কৰি ল'ব। ঠিক আছে, থ্ৰী ডটত গ'লো, ইয়াতে ডেস্কটপ চাইডত ক্লিক কৰিলো আৰু ইয়াতে লিখা আছে ইউ আৰ লুকিং ফৰ। চিলেক্ট লোন কেটেগৰী এণ্ড চেক ইয়ৰ এলিজিবিলিটি ফৰ মাল্টিপল স্কিমছ এট ওৱান্স। ঠিক আছে, আপুনি ইয়াতে যোনটো এপ্লাই কৰিব বিচাৰে সেইটো ক্লিক কৰিব। ইয়াতে কিষাণ আছে, ৰিনিউৱেবল এনাৰ্জি আছে, ইয়াতে বিজনেছ এক্টিভিটি লোন আছে, এগ্ৰি লোন। যিহেতু মই আপোনালোকক বিজনেছৰ বিষয়ে কৈ আছো, বিজনেছ লোন কেনেকৈ লোৱা হ'ব। ঠিক আছে, চ' আমি ইয়াতে বিজনেছ এক্টিভিটি লোন ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে আপোনালোকৰ চেক এলিজিবিলিটিত ইয়াতে ক্লিক কৰক। নতুন পেজ এখন খোল খাব আৰু ইয়াতে লিখা আছে লেটছ চেক ইয়ৰ এলিজিবিলিটি। Select a suitable option which help us to guide better scheme for you. ইয়াতে কোনটো বিভাগত আপুনি সিলেক্ট কৰিব বিচাৰে চাই লওক। লোন ফৰ হেণ্ডলুম ৱেভাৰ আছে, লোন ফৰ মেনুৱেল স্কেভেঞ্জাৰ আছে, লোন ফৰ ষ্ট্ৰীট ভেণ্ডৰ্ছ আছে, আৰু এটা কি আছে আদাৰ্ছ বিজনেছ লোন। আমি কি কৰিব লাগিব, আদাৰ্ছ বিজনেছ লোনত ক্লিক কৰিব লাগিব। ঠিক আছে, আমাৰ ব্যৱসায়টো আৰু যাৰ যিটোত হয়, ঠিক আছে, মোৰ ব্যৱসায়টো বেলেগ হ'ব, চ' মই আদাৰ বিজনেছ লোনত ক্লিক কৰিলো। ঠিক আছে, তাৰপিছত ইয়াতে এখন ফৰ্ম খোল খাব, এখন আমি ফিল আপ কৰিব লাগিব। ইয়াতে লিখা আছে চিলেক্ট টাইপ অফ বিজনেছ এক্টিভিটি ইউ আৰ ডুইং প্ৰপ'জ টু ডু। ঠিক আছে, আপোনাক সুধিছে এতিয়া নতুন বিজনেছ কৰিব নে আগৰ বিজনেছত পইচা খটুৱাব। ঠিক আছে, যদি আপোনালোকৰ অলৰেডি বিজনেছ আছে তেতিয়াহ'লে এক্সিষ্টিং, আৰু যদি নতুন বিজনেছ অপেনিং কৰিব বিচাৰে তেতিয়াহ'লে নিউ। ঠিক আছে, যাৰ যিটো হয় ক্লিক কৰিব। মই এক্সিষ্টিঙত ক্লিক কৰিলো। হেভ ইউ পাছ ক্লাছ 8? ক্লাছ 8 পাছ কৰিছে যদি ইয়েছ, যদি কৰা নাই নো। ঠিক আছে, ইয়েছ। হেভ ইউ আণ্ডাৰগন ইডিপি ট্ৰেইনিং? যদি আপুনি এইটো ট্ৰেইনিং লৈছে তেতিয়াহ'লে ইয়েছ, যদি লোৱা নাই নো। ঠিক আছে, মই এইবিলাক ট্ৰেইনিং লোৱা নাই, নো। চিলেক্ট নেচাৰ অফ ইয়ৰ বিজনেছ। বিজনেছটো কেনেকুৱা হ'ব, মেনুফেকচাৰিং হ'ব নে বিজনেছ চাৰ্ভিচ নে ট্ৰেডিং, যাৰ যিটো হয়। ঠিক আছে, মোৰ যিহেতু মেনুফেকচাৰিং কৰিম, চ' মই ইয়াতে মেনুফেকচাৰিঙত ক্লিক কৰিলো। নেক্সট আহিছে চিলেক্ট ইয়ৰ জেণ্ডাৰ, মেল ফিমেলটো ইয়াতে চুজ কৰিব। চিলেক্ট ইয়ৰ ছ'চিয়েল কেটেগৰী, OBC জেনেৰেল, SC ST, যাৰ যি হয়। ঠিক আছে, ইয়াতে আৰ ইউ এক্স চাৰ্ভিচমেন অৰ ফিজিকেলি হেণ্ডিকেপ সুধিছে, যদি এক্স চাৰ্ভিচমেন আৰু ফিজিকেলি হেণ্ডিকেপ হয় যদি ইয়েছ, নহ'লে ন। Whether located in Northeast region, states of উত্তৰাখণ্ড, যদি ক'ত বাস কৰে, এইবিলাকত বাস কৰে নেকি সুধিছে, উত্তৰাখণ্ড, হিমাচল এইবিলাকত থকা নেকি সুধিছে। যদি নাথাকা তেতিয়াহ'লে ন, আৰু থাকা যদি ইয়েছ। ঠিক আছে, আমি যিহেতু অসমত থাকো, চ' ন। চিলেক্ট ইয়ৰ লোকেশ্যন, আৰবান নে ৰুৰাল সুধিছে, গাঁৱত নে চহৰত থকা এইটো সুধিছে, যাৰ যি হয় এইটো চুজ কৰিব। চিলেক্ট টাইপ অফ এপ্লিকেণ্ট বেনিফিচাৰী। ঠিক আছে, ইয়াতে আমি ইয়াতে ক্লিক কৰিব লাগিব ফাৰ্ষ্ট। ঠিক আছে, ইণ্ডিভিজুৱেল ক্লিক কৰিলো। ইণ্টাৰ এষ্টিমেট প্ৰজেক্ট কষ্ট, আপোনাক সুধিছে মানে আপোনাৰ বিজনেছটোৰ কাৰণে কিমান লোনৰ প্ৰয়োজন সেইটো সুধিছে। কাৰোবাৰ 2 লাখ, 3 লাখ, 50,000, যাৰ যি হয় এইটো ইয়াতে টাইপ কৰিব। ইয়াতে মই 5 লাখ ইম্পৰ্টেণ্ট হৈছে, মই চ' 5 লাখ মই ইয়াতে ইণ্টাৰ এষ্টিমেট প্ৰজেক্ট কষ্টত 5 লাখ মই বহুৱালো।
আৰু ইয়াতে সুধিছে ইণ্টাৰ দা নেক্সট আহিছে ইণ্টাৰ দা এমাউণ্ট ইউ প্লেন টু ইনভেষ্ট ফ্ৰম ইউৰ অ'ন চ'ৰ্চ আপুনি এই বিজনেছটোত নিজৰ ফালৰ পৰা কিমান ইউজ কৰিব মানে কিমান পইচা আছে আপুনি এই বিজনেছটোত লগাবৰ কাৰণে লগত সুধিছে আৰু বহুত মানুহৰ মানে বিজনেছ এটা কৰিম বুলি ভাবিলে লগত অলৰেডি পইচা থাকে তাৰপিছতো পইচাৰ প্ৰয়োজন হৈ যায় চ' মই ইয়াতে চুজ কৰিম মই 1 লাখ এটা মোৰ লগত আছে ঠিক আছে মই 1 লাখ এটা খটুৱাম ইয়াতে সুধিছে মানে আপুনি আপোনাৰ ফালৰ পৰা কিমান খটুৱাব সেই বিজনেছটোত সেইটো সুধিছে আৰু মই ইয়াতে চ' টাইপ কৰিলোঁ 1 লাখ মই 1 লাখ মোৰ ফালৰ পৰা খটুৱাম আৰু মোক প্ৰয়োজন হৈ আছে 5 লাখৰ ঠিক আছে চ' ইয়াতে দেখুৱালে ৰিকুৱাৰ্ড লোন এমাউণ্ট 4 লাখ যেহেতু আপোনাৰ তাত 1 লাখ আছে আৰু আপোনাৰ 5 লাখৰ প্ৰয়োজন চ' ইয়াতে 4 লাখ ৰিকুৱাৰ্ড লোন এমাউণ্টত 4 লাখ দেখুৱাইছে ইয়াতে আমি নেক্সট কি কৰিব লাগিব কেলকুলেট ইলিজিবিলিটি ইয়াতে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰিলোঁ নতুন পেজ এখন খোল খালে চাওক Congratulations, you are eligible for one business activity loan scheme listed below. মই যিখিনি তথ্য দিলো সেই তথ্য ভিত্তিত তেওঁলোকে মোক লোন এটা প্ৰদান কৰিব এইটো চাওক এইটো স্কিম নেম প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা স্কিম নেমটো হ'ল প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা ঠিক আছে ইয়াতে মেক্সিমাম ইলিজিবল লোন এমাউণ্ট 4 লাখ এইটো 4 লাখ আৰু এইটো কি হ'ব মান্থলি EMI 10% 8,500 কে মই মান্থলি দিব লাগিব ঠিক আছে আৰু ইয়াতে কিমান বছৰৰ কাৰণে আছে 5 years 5 বছৰৰ কাৰণে আছে ঠিক আছে 5 বছৰৰ কাৰণে দিব লাগিব আৰু ইয়াতে লেখা আছে মেক্সিমাম লোন আপ টু ₹10 লাখ উইল বি কভাৰ্ড আণ্ডাৰ দা স্কিম এইটো স্কিমৰ জৰিয়তে বেছিকৈ মানে মেক্সিমাম 10 লাখলৈকে লোন প্ৰদান কৰে ঠিক আছে আপোনালোকে এনেকৈ নিজে এলিজিবিলিটি হয় নে নহয় চেক কৰি চাব পাৰিব ঠিক আছে আৰু যদি হয় তেতিয়াহ'লে আপোনালোকৰ লগইনটো এপ্লাই কৰিব এনেকৈ আপোনালোকে অতি সহজতে মোবাইলৰ পৰাই এলিজিবিলিটি হয় নে নহয় নিজকে চেক কৰি ল'ব পাৰিব তাৰপিছত আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব চ' আজি ভিডিঅ'টো ইমানেই আছিলে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ